নমস্কাৰ জনাইছোঁ সকলোকে মোৰ আজি ভিডিঅ'টোলৈ। চাওকচোন, ইমান ধুনীয়া সুন্দৰ চেহেৰা এটা লৈ আইতাজনী আজি আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে। এজনী হ'ল মোৰ হাজবেণ্ডৰ আইতা। হাজবেণ্ডৰ আইতা যিহেতু মোৰো আইতা নহয় জানো, আজি আইতাৰ চিতাৰ জুই দপ দপকৈ জ্বলি আছে। খুব এটা দুখ লগা পৰিৱেশ। আমাৰ ঘৰখনৰ পৰাই এজন ব্যক্তি নোহোৱা হৈছে। চাওকচোন, খুবেই মৰ্মান্তিক দুখৰ কথা। আইতা য'তে আছে সকলোৰে আশীৰ্বাদ কৰিব, আইতা যাতে য'তে আছে শান্তিৰে থাকক, চিৰ শান্তি লাভ কৰক, তাৰে কামনাৰে আজি ভিডিঅ'টো সম্পূৰ্ণ কৰিলোঁ। ধন্যবাদ।